নমস্কাৰ বন্ধুসকল, আজি আপোনালোকৰ লগত মই যিটো কথা পাতিম এইটো চাগে অসমীয়াৰ প্ৰথম ভিডিঅ' হ'ব। আৰু এই ভিডিঅ'টোত মই আজি ইউটিউবৰ আৰম্ভণিৰ পৰা বৰ্তমানলৈ গোটেই কাহিনী ক'ম। ইউটিউব কেনেকৈ আৰম্ভ কৰা হ'ল, কেনেকৈ ইমান ডাঙৰ প্লেটফৰ্ম এটা গঢ়ি তুলিলে, সকলো কথা গম পাব। তাৰ কাৰণে কেৱল মাত্ৰ ভিডিঅ'টো শেষলৈ চাব। বন্ধুসকল, ভিডিঅ' এটা বনাবলৈ কণ্টেণ্ট বিচাৰোঁতে বা এডিট কৰোঁতে বহুত কষ্ট হয়। সেয়ে আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি আৰু নতুন নতুন ভিডিঅ' বনাবলৈ উৎসাহ বঢ়াব বুলি আশা কৰিলোঁ। আহক এতিয়া আমাৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। আমি সকলো হয়তো জানো ইউটিউবৰ অনাৰ গুগল, কিন্তু আপোনালোকে জানেনে যে ইউটিউবৰ ষ্টাৰ্টিং গুগলে কৰা নাই? ইয়াৰ আৰম্ভণি কৰিছিল মাত্ৰ 3জন ল'ৰাই। সেই 3জন ল'ৰা আছিল ষ্টিভ চেন, ছাদ হাৰ্লি আৰু জাভেদ কৰিম। তেওঁলোকৰ কি হৈছিল, যেতিয়া ইবে আৰু পে'পল লগ হৈছিল তেতিয়া তেওঁলোকে চাকৰি হেৰুৱাইছিল আৰু তাৰপিছত তিনিও লগ লাগি ইউটিউবৰ আৰম্ভণি কৰিছিল। আৰু তেওঁলোকে এটা অভাৱ অনুভৱ কৰিছিল, যাৰ বাবে ইউটিউব আৱিষ্কাৰ কৰিছিল। আমি সকলোৱে কয় ন, অভাৱে আৱিষ্কাৰৰ মূল। ঠিক তেনেদৰে ইউটিউবৰ ক্ষেত্ৰতো ছেম কাহিনী। এবাৰ তিনিওজন বন্ধু কোনোবা এজন বেলেগ বন্ধুৰ বাৰ্থডে পাৰ্টি খাবলৈ গৈছিল আৰু সেই বাৰ্থডে পাৰ্টিত তেওঁলোকে ভিডিঅ' কৰিছিল। নেক্সট সেই ভিডিঅ' তেওঁলোকে ভাবিলে যে আন বন্ধুবোৰৰ লগতো শ্বেয়াৰ কৰোঁ, কিন্তু শ্বেয়াৰ কৰোঁ বুলি ভাবি কিনে তেওঁলোকে শ্বেয়াৰ কৰিব ক'ত? ইমেইলততো ইমান ডাঙৰ ফাইল শ্বেয়াৰ কৰিব নোৱাৰি। তাৰ বাবে তেওঁলোকে ভাবিলে কিয় এনেকুৱা এটা প্লেটফৰ্ম বনাব নোৱাৰিনে, য'ত আমি আমাৰ ডেইলি লাইফৰ যিবোৰ ভাল লগা মুহূৰ্ত আছে সেইবোৰ আমি আনৰ লগত শ্বেয়াৰ কৰিব পাৰোঁ। নেক্সট তেতিয়া আমেৰিকাত আৰু এটা কণ্ট্ৰভাৰ্চি হৈছিল যে জাষ্টিন টিম্বাৰলেকে জানেট জেকচনৰ কিবা মঞ্চত বোলে কাপোৰ টানিছিল। তাৰ ভিডিঅ'টো জাভেদ কৰিমে চাবলৈ ইচ্ছা কৰিছিল আৰু ইচ্ছা কৰি তেওঁ গুগলত ভিডিঅ'টোৰ কাৰণে চাৰ্চ কৰিছিল, কিন্তু গুগলৰ সকলোবোৰ ৱেবছাইটৰ পৰা ইয়াক ডিলিট কৰি দিয়া হৈছিল। তাৰ বাবে তেওঁ চাব নোৱাৰিছিল আৰু টিভিটো ইয়াক বেন কৰি দিয়া হৈছিল। সেইবাবে তেতিয়া জাভেদ কৰিমে ভাবিলে যে যদি এনেকুৱা এটা ভিডিঅ' প্লেটফৰ্ম থাকিল হয় যে আমি সকলোবোৰ ভিডিঅ' তাত চাব পাৰোঁ। আৰু তেওঁলোকৰ আনজন বন্ধু ছাদ হাৰ্লি, তেওঁৰ অলপ চিন্তাধাৰাবোৰ অদ্ভুত আছিল। তেওঁ ভাবিছিল যে যেতিয়া চুনামি হয় বা আন তেনেকুৱা প্ৰাকৃতিক দুৰ্যোগ হয়, তেতিয়াতো কিছুমানৰ হাতত মোবাইল বা কেমেৰা থাকিব ন, হ'লে তেওঁলোকেতো ভিডিঅ' কৰিব। যদি সেই ভিডিঅ'বোৰ তেওঁলোকে কিবা এটা প্লেটফৰ্মত আনৰ লগত শ্বেয়াৰ কৰিব পাৰিলেহেঁতেন, তেনেহ'লে আমিও চুনামিৰ ভিডিঅ' বা আন এনেকুৱা এক্সিডেণ্ট বা কিবা বেলেগ ভিডিঅ' আমি চাব পাৰিলোহেঁতেন। তেনেকুৱা ভাবি কিনেও সেই ছাদ হাৰ্লি ভাবিছিল যে এনেকুৱা এটা প্লেটফৰ্ম খুলিলে বেয়া নহয়, মানুহে ভাল পাব। সেইবুলি ভাবি তেওঁলোকে কি কৰিলে, প্ৰথম কিন্তু ইউটিউবৰ আৱিষ্কাৰ কৰা নাছিল। ইউটিউব নকৰি তেওঁলোকে কৰিছিল কি, এটা টিউন ইন হুকআপ বুলি এটা ৱেবছাইট খুলিছিল, যিটো এটা অনলাইন ডেটিং এপ আছিল। আৰু সেইটোত ল'ৰা ছোৱালীবোৰে অনলাইনত মেছেজ কৰি কথা পাতিব পাৰিছিল, কিন্তু তেওঁলোকৰ কি হ'ল, সেইটো ৱেবছাইট বেছিদিন নচলিলে। সেইবাবে তাৰপিছত তেওঁলোকে কি কৰিলে, ইউটিউব বুলি এটা ৱেবছাইট খুলিলে, যিটো ৱেবছাইট আছিল কেৱল ভিডিঅ' ষ্ট্ৰিমিঙৰ ৱেবছাইট। যিহেতু এই ৱেবছাইটটো মানুহৰ এটা প্ৰব্লেম ছলভিং প্ৰডাক্ট আছিল, অৰ্থাৎ মানুহে তেনেকুৱা কিছুমান অভাৱ অনুভৱ কৰি আছিল আৰু যেতিয়া এই অভাৱটোৰ পূৰণ হোৱা যেন পালে, সেইকাৰণে সকলো মানুহে একেলগে ইউটিউবটো আঁকোৱালি ল'লে আৰু ইউটিউবত তেওঁলোকে তেওঁলোকৰ ভিডিঅ' শ্বেয়াৰ কৰিব ধৰিলে বা কিছুমানে ভিডিঅ' চাই ভালো পালে। তেনেকৈয়ে 2005 চনৰ ফেব্ৰুৱাৰী মাহৰ পৰা আজি বিশ্বৰ ছেকেণ্ড লাৰ্জেষ্ট চাৰ্চ ইঞ্জিন ইউটিউবৰ আৱিষ্কাৰ হ'ল। বৰ্তমান সময়ত আৰু বহুতো ভিডিঅ' আপলোড দিব পৰা প্লেটফৰ্ম আছে, যেনে ফেচবুক, ভিমেও আৰু ডেইলি মোশ্যন আদি, কিন্তু ইউটিউবৰ সমান হ'ব পৰা নাই। আজি বিশ্বৰ মুঠ জনসংখ্যা 7.5 বিলিয়ন। তাৰে আটাইতকৈ ডাঙৰ কথাটো হ'ল যে প্ৰায় 2 বিলিয়ন মানুহে আজি ইউটিউবৰ এক্টিভ ইউজাৰ। তেনেহ'লে আপুনি ভাবি চাওক, ইউটিউবৰ প্লেটফৰ্মখন আজি কিমান ডাঙৰ প্লেটফৰ্ম হৈ গৈছে। এতিয়া আমিতো গম পালোঁ ইউটিউবৰ আৰম্ভণি কেনেকৈ হ'ল, কিন্তু আমাৰ আৰু কিছুমান জানিব লগা কথা আছে যে ইউটিউবে পইচা পায় ক'ৰ পৰা। আমি যে পৰিৱেশত পাইছোঁ খাদ্য জাল, ঠিক তেনেকুৱা ধৰণে ইউটিউবলৈ পইচা আহে এটা ইক'ছিষ্টেমৰ জৰিয়তে। আৰু এই ইক'ছিষ্টেমটো কেনেকুৱা ধৰণৰ তাক মই বুজাই দি আছোঁ। যিহেতু ইউটিউবত বহুতো কণ্টেণ্ট ক্ৰিয়েটৰ আৰু কণ্টেণ্ট কনজিউমাৰ মানে হ'ল ভিউৱাৰ্ছ লগ হ'ল, তেতিয়া কোম্পানীবোৰে ভাবিলে ইয়াতোতো ইমান মানুহ আছে, আমি ইমান মানুহে ভিডিঅ' চাই, আমিতো তেওঁলোকক আমাৰ প্ৰডাক্টৰ এডভাৰটাইজ দিব পাৰোঁ।
সেইবুলি ভাবি ইউটিউবৰ লগত যোগাযোগ কৰি কোম্পানীবোৰে ইউটিউবক পইচা দি তেওঁলোকে সেই ইউটিউবৰ ভিডিঅ'বোৰৰ আগত এডভাৰটাইজ দিয়া আৰম্ভ কৰিলে। আৰু তেতিয়া লগতে ইউটিউবে ভাবিলে যে আমাৰতো ইয়াৰ পৰা ভাল ইনকাম হৈছে, আমি ইয়াৰ ইনকামৰ কিছু অংশ যদি কণ্টেণ্ট ক্ৰিয়েটৰবোৰক দিওঁ তেনেহ'লে তেওঁলোকে আৰু বেছি মনোযোগেৰে কাম কৰিব আৰু বেছি ভালদৰে কাম কৰিব। বেছি ভালদৰে কাম কৰিলে অৰ্থাৎ বেছি ভাল ভিডিঅ' পালে কনজিউমাৰ বাঢ়িব, কনজিউমাৰ বাঢ়িলে ইউটিউবৰ ৰেভিনিউ বাঢ়িব। সেইবুলি ভাবি ক্ৰিয়েটৰবোৰকো পইচা দিয়া আৰম্ভ কৰিলে। এনেকৈ ইউটিউবৰ ভিডিঅ'বোৰত এডভাৰটাইজ দিয়া আৰম্ভ হ'ল। কিন্তু বৰ্তমান এটা অতি মনত ৰাখিবলগীয়া কথা যে টিভি দি এডভাৰটাইজ দিয়াতকৈ কোম্পানীবোৰে ইউটিউবৰ ভিডিঅ'ত এডভাৰটাইজ দিবলৈ বেছি প্ৰিফাৰ কৰে। আৰু কিয় জানেনে? ইউটিউবত এডভাৰটাইজৰ নামত যিখিনি পইচা খৰচ হয় সেইখিনি টিভিত হোৱা খৰচতকৈ বহুত কম। আৰু ইউটিউবত নিৰ্দিষ্ট অডিয়েঞ্চক টাৰ্গেট কৰি এডভাৰটাইজ দেখাব পাৰে। সেইটোতো বুজা নাই ন, কেনেকুৱাকৈ নিৰ্দিষ্ট অডিয়েঞ্চক টাৰ্গেট কৰি এডভাৰটাইজ দেখুৱায়। চাওক, আপুনি যদি কিবা এটা চাইণ্টিফিক ভিডিঅ' চাই থাকে তেনেহ'লে তাৰ আগত যিটো এডভাৰটাইজ আহিব সেই এডভাৰটাইজটো ছায়েন্সৰ লগত ৰিলেটেড হয়। বা আপুনি যদি তেনেকুৱা কিবা ফেমিলি চিৰিয়েল টাইপৰ ভিডিঅ' চাই থাকে তেনেহ'লে তাৰ আগত কিছুমান ফেমিলি ৰিলেটেড বা ঘৰৰ এই বাচন বৰ্তন বা চাবোন তাবোন এনেকুৱা এডভাৰটাইজ আহে। অৰ্থাৎ আপুনি যেনেকুৱা টাইপৰ ভিডিঅ' চাবলৈ ইণ্টাৰেষ্ট তেনেকুৱা টাইপৰে এডভাৰটাইজ দেখুৱায়। মানে আপোনাৰ হয়তো সেই বস্তুটোৰ ওপৰত লিংক থাকে। এতিয়া চাওক, আমাৰ যেতিয়া ঘৰত টিভি চাওঁ, টিভিতটো নানান ধৰণৰ এডভাৰটাইজ দিয়ে, এই চাবোন চাৰ্ফ এইবোৰৰো এডভাৰটাইজ দিয়ে। সেইবোৰৰ এডভাৰটাইজটো আমি চাই কিনে কি কৰে, আমাৰ ফেমিলিয়ে কিনিব কেনেকুৱা লাগে, সেইকাৰণে তাত নিৰ্দিষ্ট অডিয়েঞ্চটো টাৰ্গেট কৰি ল'ব নোৱাৰে। আৰু ছেকেণ্ড কথাটো হ'ল টিভিৰ এডভাৰটাইজ ইমান বেছি টাইমৰ কাৰণে দিয়ে যে মানুহে চাই বৰ পায়। সেয়ে এডভাৰটাইজ দিয়াৰ লগে লগে তেওঁলোকে চেনেলটো চেঞ্জ কৰি দিয়ে। কিন্তু ইউটিউবত তেনেকুৱা নহয়। ইউটিউবত খুব বেছি 10 ছেকেণ্ড বা 15 ছেকেণ্ডৰ কাৰণে এডভাৰটাইজ দিয়ে, সেইখিনি চাই লয়। আৰু এইবোৰ কাৰণতে কোম্পানীবোৰে টিভিত এডভাৰটাইজ দিয়াতকৈ ইউটিউবৰ ভিডিঅ'ত এডভাৰটাইজ দিবলৈ বেছি আগ্ৰহী হয়। আৰু তেওঁলোকে সেই হিচাপে আগবাঢ়ি আহিছে। আজিতো ইউটিউবত বহুতে বহুত ইনকাম কৰি আছে আৰু এনেকৈ বহুত এডভাৰটাইজো চলা হৈছে। নেক্সট আমাৰ কথা হ'ল, ইমান কম সময়ৰ ভিতৰত ইউটিউব ইমান ডাঙৰ কেনেকৈ হ'ল? অতি কম সময়ৰ ভিতৰত মানুহে ইউটিউবক কিয় আঁকোৱালি ল'লে? আগতে কৈছোঁ, যিহেতু মানুহে অভাৱ অনুভৱ কৰি আছিলে, অভাৱটো পূৰণ হোৱাৰ কাৰণে তেওঁলোকে অতি সোনকালে ইয়াক আঁকোৱালি লৈছিল। তাৰোপৰি আৰু এটা কথা হ'ল, ইউটিউবে যেতিয়া আমাক ইনকাম পইচা দিয়া কৰিলে তেতিয়া ক্ৰিয়েটৰবোৰে ভাবিলে যে ইয়াৰ পৰাতো ইনকামো কৰিব পাৰি ন। সেইবুলি ভাবি তেওঁলোকে আৰু বেছি মন প্ৰাণ ঢালি বেছি কষ্ট কৰি বেছি মনোযোগ দি কাম কৰাত লাগিল। তাৰ ফলত কণ্টেণ্টবোৰ ভাল হ'বলৈ ধৰিলে আৰু কণ্টেণ্টবোৰ ভাল হোৱাৰ কাৰণে ভিউৱাৰ্ছেও কণ্টেণ্টবোৰ চাই ভাল পায়। আৰু তাৰ ফলত ইউটিউবত বহুত কনজিউমাৰ লগ হ'ল আৰু বহুত কোম্পানী আহিল আৰু তেনেকৈ বহুত ক্ৰিয়েটৰো বাঢ়িল। তাৰ ফলত ইউটিউব আজি ছেকেণ্ড লাৰ্জেষ্ট চাৰ্চ ইঞ্জিন আৰু বিশ্বৰ আটাইতকৈ ডাঙৰ ভিডিঅ' প্লেটফৰ্ম হৈ উঠিল। আৰু শেষত দুটামান কথা আপোনালোকক কৈ থওঁ যে গুগলে ইউটিউবক কিমান টকাত কিনিছিল। 2006 চনৰ নৱেম্বৰ মাহত কিনিছিল মাত্ৰ 117,64 লাখ টকাত। কিন্তু আজি ইউটিউবৰ বৰ্তমান মূল্য চাব গ'লে তাৰ তুলনাত বহুত 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 বেছি, প্ৰায় $26 বিলিয়ন পৰা $40 বিলিয়ন ভিতৰত পৰে। ইয়াক ইণ্ডিয়ান ৰুপিত কনভাৰ্ট কৰিলেতো বহুত টকা হ'ব। আজিলৈ ইমানে, আৰু মই নেক্সট ভিডিঅ' এটা বনাম যে ইউটিউব আৰম্ভণি কৰাৰ পিছতে কেনেকুৱা ধৰণৰ সমস্যাৰ সন্মুখীন হৈছিল। তাৰ কাৰণে আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব, যাতে ভৱিষ্যতে দিয়া ভিডিঅ'বোৰ চাব পাৰে। আৰু যদি মোৰ আজিৰ ভিডিঅ'টো ভাল লাগিল তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰিব। ধন্যবাদ।